আশীৰ্বাদ চিল্ক হাউচৰ ফালৰ পৰা সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আই দুৰ্গা মাতৃয়ে সকলোকে কৃপা কৰক, সকলোৰে মংগল কৰক, তাৰে কামনা কৰে দুৰ্গা পূজাৰ উলক জনালোঁ। আজি কেইযোৰমান কেঁচা পাটৰ চাদৰ আৰু দায়িত্বস্বৰ মেখেলা যোৰা আপোনালোকক দেখাম। চাওক, এযোৰ চাদৰখন কেঁচা পাটৰ হ'ব, লাইট গ্ৰীণ কালাৰ, একদম সম্পূৰ্ণ ডাৰ্ক গ্ৰীণ নহ'ব, লাইট গ্ৰীণত হ'ব। আৰু মেখেলাখন এনেকৈ কিংখাপ সূতাৰে ৱৰ্ক কৰাইছে, চিলভাৰ সূতা, চিলভাৰ গুণা। আপোনাৰ এইযোৰ কালাৰ কম্বিনেশ্যনত ধৰিব পাৰিছে, য়েল্ল' ৰেড এনেকৈ কম্বিনেশ্যনত বনোৱা আছে, বহুত যথেষ্ট মৰম লগা। আপোনালোকে আগন্তুক বিয়াৰ বাবে বহুত বিয়া আছে, তাৰ কাৰণে আপোনালোকে মনোপচন্দৰ কাপোৰযোৰ ল'ব বিচাৰিছে যদি ল'ব পাৰে। এইবোৰ ডিজাইন আমি বনাইছোঁ। চাওক, আমাৰ জুৰীয়া হাঁহ আছে, হাঁহৰ ডিজাইন দিছোঁ। এইযোৰ চাদৰখন কেঁচা পাটৰ হ'ব আৰু ইয়াৰ মেখেলা ব্লাউজ পিচ ডাইট টচৰ হ'ব। ডাইট টচ মানে কালাৰিং টচৰ। এইযোৰ চাওক, এইটো হাঁহ আছে, চিলভাৰ গুণা আৰু বগা ফুলত আছে, যথেষ্ট মৰম লগা কালাৰ হয়। আপোনালোকে বিশ্বাস ৰাখক, ভিডিঅ'ত যিটো কালাৰ পাইছে অৰিজিনেল পাইছে, কোনো ধৰণৰ এডিট কৰা নাই। আৰু যিটো আপুনি কাপোৰযোৰ দেখাতকৈ আপোনালোকে ভাল পাব, কোৱালিটি যথেষ্ট মৰম লগা হয়, ফিনিচিং যথেষ্ট ধুনীয়া আছে, বহুত ধুনীয়া কাপোৰ। মেখেলাখন এইখন ওপৰলৈকে বুটা থাকিব। আৰু সেই কেঁচা পাটৰ চাদৰ ডাইটছৰ মেখেলাৰ আৰু এটা যোৰা দেখাইছোঁ, এইযোৰ চাওক। আৰু এই গোটেইকেইযোৰৰ প্ৰাইচ হ'ব মাত্ৰ 6,800 টকা, 6,800, 6,800 টকাত আপোনালোকে ল'ব পাৰিব। প্ৰাইচ যথেষ্ট কমত দিছোঁ, কাৰণ আমাৰ নিজৰ শালতে প্ৰস্তুত কৰা হৈছে কেইটা ডিজাইন। চাওক, মাছ দিয়া আছে, মাছৰ ডিজাইন আছে, দুটা মাছ একেলগ কৰি পেলাই ডিজাইনটো ইউনিক কৰিব চেষ্টা কৰিছোঁ। কালাৰ কম্বিনেশ্যনটো যথেষ্ট মৰম লগা। আপোনালোকে ল'লে, অনলাইন যদি ল'লে বা দোকানলৈ আহি ল'লেও বোধ হয় আপোনালোকে বেয়া নাপায়, কাপোৰযোৰ ল'ব পাৰে। অনলাইন যদি ল'বলৈ হ'লে স্ক্ৰীনশ্বট মাৰি আমাৰ হোৱাটছএপ কৰিব, আমাৰ হোৱাটছএপ নম্বৰটো ওপৰত দিয়া আছে। এযোৰ 6,800 টকা পৰিব। আৰু কোৱালিটিটোৰ কথা কৈছোঁ, চাদৰখন সম্পূৰ্ণ কেঁচা পাটৰ হ'ব আৰু মেখেলাই ব্লাউজ পিছে ডাইট টচৰ হ'ব। এইটো কালাৰটো চাওক, সম্পূৰ্ণ বগা নহয়, অকণমান আকাশী ৰঙৰ এটা ৰঙৰ ঠাঁচ থাকিব, বগাত আকাশী ৰঙৰ দুটা সংমিশ্ৰণ কৰিছে, একদম সম্পূৰ্ণ বগা নহয়। এইযোৰ কাপোৰযোৰ আকাশী ৰঙৰ, বহুত মৰম লগা কালাৰ, চিলভাৰ গুণা আৰু আকাশী ৰঙৰ বুটা আছে। আৰু মূল্য 6,800 টকাই হ'ব। আৰু এইযোৰৰ কাপোৰযোৰৰ মেখেলাখন সম্পূৰ্ণ কেঁচা পাটৰে হ'ব। কেঁচা পাটৰ চাদৰ, পাটৰ মেখেলা সকলো প্ৰাধান্য, সকলোৱে বিচাৰি আছিলে আৰু সেইখিনিতো আছে। এইখিনি ডাইটছত নতুনকৈ আমি বৈ আনিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আৰু কাপোৰ কেইযোৰ যদি আপোনালোকৰ ভাল লাগিছে, বোধ হয় শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। আৰু কাৰণ আপোনালোকৰ একো শ্বেয়াৰে আমাৰ যথেষ্ট সহায় জনায়। আৰু আপোনালোকে ইউটিউবত যদি চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যিমান পাৰে ইউটিউব চেনেলটোৰ পৰাও শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। এইযোৰ চাওক, বেবী পিংকত আছে চাদৰখন। আৰু আজি কেমেৰাটো ষ্টেণ্ডত দি পেলাই নকৰাৰ কাৰণে আকৌ ভিডিঅ'টো অকণ কপি আছে, তাৰ কাৰণে বেয়া নাপাব, হাতত লৈ ভিডিঅ'টো বনাইছোঁ। এইযোৰ বেবী পিংকত ডাইটছৰ মেখেলা আৰু ব্লাউজ পিচ, চাদৰখন আপোনাৰ সম্পূৰ্ণ কেঁচা পাটৰ হ'ব। মূল্য হ'ব 6,800 টকা। আৰু এইকেইটা পাৰিকেইটা দেচোন, আপোনালোকক এনেকৈ দেখাইছোঁ, চাইড পাৰিকেইটাও যথেষ্ট মৰম লগা হয়। এইযোৰ চাওকচোন, কালাৰটো কি ধুনীয়া কালাৰ, আনকমন কালাৰ, কালাৰটো বহুত ধুনীয়া আৰু কোৱালিটিও যথেষ্ট ভাল। কেঁচা পাটৰ একদম টপ কোৱালিটিৰ কেঁচা পাটৰ চাদৰ হয়। আৰু মেখেলা ব্লাউজ পিছে ডাইটছৰ হ'ব। কালাৰ কম্বিনেশ্যন চাওক, আৰু চাইড পাৰিকেইটা চাওকচোন, কিমান মৰম লগা। এইকেইটা চাইড পাৰি যেতিয়া চাইডত লগাই দিয়া হ'ব আৰু যথেষ্ট মৰম লগা হৈ উঠিব। মূল্য বেছি নহয়, 6,800 টকা। আৰু আমাৰ দোকানৰ এড্ৰেছটো সকলোৱে জানে, আমাৰ দোকানলৈ আহিও ল'ব পাৰিব। আৰু আমাৰ অনলাইন জৰিয়তে ল'বৰ কাৰণে স্ক্ৰীনশ্বট মাৰি অনলাইন পে'মেণ্ট কৰিব লাগিব, তাৰপিছত আমি আপোনালোকৰ এড্ৰেছত কুৰিয়াৰ কৰি পঠিয়াই দিয়া হ'ব। এইটো ব্লাউজৰ পিচটোতো বুটা থাকিব, চাওকচোন, এনেকৈ দেখাই দিয়া হৈছে, ব্লাউজ পিচটোত বুটা ৱৰ্ক কৰা থাকিব। আৰু আমাৰ দোকানৰ কালেকশ্যনখিনি আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। যথেষ্ট আপোনালোকৰ কালেকশ্যনখিনি ভাল দিবলৈ যত্ন কৰোঁ, মানে কালাৰ কম্বিনেশ্যন হওক, কোৱালিটি হওক, ডিজাইনত আমি সদায় গুৰুত্ব দি আহিছোঁ। আৰু আমিতো গুৰুত্ব দিলেই নহ'ব, আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব বুলি আশা থাকিল। এইযোৰ পেৰট গ্ৰীণ যদি বহুত মৰম লগা কালাৰটো যথেষ্ট বহুত ধুনীয়া হয়। আনকমন এটা গ্ৰীণ কালাৰত বনোৱা হৈছে, এটা য়েল্লোৰ শ্বাইনিং আহি থাকিব কাপোৰযোৰত, যথেষ্ট ধুনীয়া। এখন মেখেলাখন ডাইট টচৰ হ'ব আৰু চাদৰখন কেঁচা পাটৰ হ'ব, মেখেলাই ব্লাউজ পিচ দুইটাই ডাইট টচৰ হ'ব। আপোনালোকে অকেজনেলি পিন্ধি থাকিলে হাইলাইট হৈ থাকিব বুলি আমাৰ বিশ্বাস। যথেষ্ট ধুনীয়া কাপোৰ। যদি অনলাইন যদি ল'ব বিচাৰিছে ল'ব পাৰে, আৰু দোকানলৈ আহি ল'বলৈ হ'লে সোনকালে আহিব। আৰু পূজাৰ বতৰ, যথেষ্ট গ্ৰাহক আহি আছে, আপোনালোকৰ মনোপচন্দৰ কাপোৰযোৰ ল'বৰ কাৰণে আহিব। ধন্যবাদ।